নমস্কাৰ ৰাইজসকল, এয়া হৈছে এটা তুলনী বিয়াৰ দুলনি আৰু এই দুলনিটো সজাই পৰাই ৰখা হৈছে তামোল পাণ আৰু চাকি আৰু এয়া দিয়া আছে দুটা চেনিকলৰ ডিল আৰু এআখি কল চেনিকল দিয়ে আৰু লগতে আছে আইনা এখন আৰু ফণি তেল আৰু জুই চলাই এটা ইয়াতে ৰাখি থোৱা আছে মানে চাকি গছি জ্বলাবৰ বাবে আৰু এই কলডিল কেইটা চেনিকলৰ দিয়ে আৰু কিহৰ বাবে দিয়ে এই কলডিল কেইটা মই ইমান ভালদৰে নাজানো আৰু আপোনালোকে যদি জানে কেনেবাকে আমাৰ সোণোৱাল কছাৰী সমাজৰ মানুহে এই কলডিল কেইটা কিহৰ বাবে দিয়ে আৰু এই মালা থোকনো কিহৰ বাবে দিয়ে আপোনালোকে কমেন্ট কৰি জনাবচোন যদি কোনোবা জনা মানুহ আছে আৰু এয়া চাকি গছি জ্বলাই আগবঢ়াই লোৱা হৈছে আৰু লগতে এয়া তামোল পাণ কাটি লৈ পিনে এয়া ছালৰ কাঠি ল'ব লগা হয় কিন্তু ছালৰ কাঠি আজিকালি খেৰৰ ঘৰতো নাই যেনিবা সেই গতিকে বাহেৰে তৈয়াৰী কৰি লৈছে সৰু সৰু কাঠি বনাই লৈছে পানী তুলিবলৈ যাবলৈ আৰু এয়া ৩ দিনৰ দিনাখনহে তুলনি পাতা হয় আৰু সকলোতে তেনেকুৱাই নিয়ম যেনিবা ৩ দিনৰ দিনাখনহে তুলনি পাতে ৪ দিনৰ দিনাখন গা ধুৱায় আৰু এয়া দেখিছে নহয় চেনিকল দিয়া আছে আগত চেনিকল কেইটাও বোলে বিজুৰীয়াকে দিব লাগে আৰু এয়া এখন আইনাও দিব লাগে ফণিও দিব লাগে আৰু এই আইনাখন বা কিহৰ বাবে দিয়ে ফণিখন বা কিহৰ বাবে দিয়ে আৰু কলকেইটানো কিহৰ বাবে বিজুৰীয়াকৈ দিয়ে পাৰিলে আপোনালোকে কমেণ্ট বক্সত জনাবচোন আৰু এইকেইদিন একেবাৰে ঠাহনি নোহোৱাকৈ কাৰোবাৰ ঘৰত যদি বিয়া ওলাইছে আকৌ কাৰোবাৰ ঘৰত আকৌ দহা হৈছে আৰু এতিয়া এয়া দহা ঘৰত পাত মচি আছো চুবুৰীটোৰ বোৱাৰীসকলে মিলি আৰু সেই খুৰীগৰাকীয়ে মোক কৈছে আমি যে পাত মচি আছো তুমি ভিডিঅ' এটা কৰাচোন আৰু সকলোৱে এনেদৰে মিলিজুলি কাম কৰিলেও কিবা এটা ভাল লাগে নহয় জানো আৰু সমাজখনতো একতা এটা বাঢ়ে বুলি মই ভাবো আৰু আপোনালোকে কি ভাবে বাৰু আৰু এয়া দেখিছে নহয় এখন কৌপাত দেখুৱাই আছো মই আৰু এই কৌপাতখন হৈছে আমাৰ জকাই ফৰেষ্টৰ পৰা আনিছে ডিব্ৰুগড় জকাই ফৰেষ্টৰ পৰা আৰু ইয়াৰ বহুত মানুহ এনেকৈ আমি একেলগে বহি কাম কৰি দিওঁ মানে দহা ঘৰত কাম কৰি দিওঁ আৰু এয়া ঘৰৰ মানুহো বহি আছে আৰু এয়া বাইদেউ গৰাকীয়ে মোলৈ চাই পিনে হাই বুলি এনেকৈ কৰি দেখুৱাইছে আৰু এয়া হৈছে ঘৰৰ বোৱাৰীগৰাকী কেঁচুৱা আছে যিহেতু তাই কাম কৰিব নোৱাৰে সেইবাবে থিয় আমালৈ চাই চাই হাঁহি আছে মানে মই ভিডিঅ' যে কৰি আছো তাই মোলৈ চাই পিনে মিচিকিয়া হাঁহি মাৰি দেখুৱাই আছে আৰু অলপ পিছতে আমালৈ বুলি চাহ আনিলে আৰু চাহো দিছে এয়া বুট ভজাৰ লগত আৰু আমি বুট ভজা খাই খুবেই ভাল পাওঁ আৰু আপোনালোকে চাহৰ লগত বুট ভজা খাই ভাল পায়নে আৰু কাম কৰি থকা বুলি এনেকৈ মাজে মাজে চাহ আনি আনি দি থাকে ঘৰৰ বোৱাৰীসকলে আৰু মোৰ ভিডিঅ'টো আজি ইমানখিনিতে সামৰি দিছোঁ যিসকলে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।